तो हे दोस्तों वेलकम टू माय यूट्यूब चैनल। आज আমি সৰু সৰু পোৱালিৰ লগত বগৰী খাবলৈ গৈ আছো। কেইটামান আছিলে শেষ হৈ গ'ল, এতিয়া আকৌ গছত গৈ আছো, পাৰি আকৌ ৰ'দত বহি বহি খাম। গাঁৱৰ মাজত থাকি এইবিলাক আনন্দ লোৱাই বহুত মজা, হয় নে নহয়? তোমালোকে বগৰী পাৰিবানে নাই? খাবানে নাই? আমি বগৰী পাৰি আনো। এয়া চাওক, বগৰীৰ কাৰণে পাগল হৈ গ'ল, সকলোৱে দৌৰি দৌৰি গৈ আছে বগৰী পাৰিলে। সৌ জোপাত বগৰী আছে। বলক আমি গছৰ পৰা বগৰী পাৰি আনো, তাৰপিছতহে ৰ'দত বহি বহি খাম। কি মজাই লাগিব। ৱাও অ ভাইটি, বগৰী গছত উঠিবানে নাই? কিহেৰে পাৰিবা? লাখুটিৰে। তো ফাইনেলি আমি আহি বগৰী গছ পাই গ'লো। এইটো হৈছে বৰপেটাবাৰী শ্মশানত থকা বগৰী গছ। বগৰী পকাই নাই, তথাপিও ভাল লাগে আৰু খাই। পাইছানে? 2 3 ধৰ 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 ধৰ। কোনে কিমান ধৰিব পাৰে আৰু। ৱাও মজা। কোনে কেইটা পাইছা? এডালো পোৱা নাই। সি এডালো পোৱা নাই, তাক দুটা দি হেল্প কৰা না। ইয়ে আমাৰ কাৰণে এতিয়া চিল্ডহুড মেমৰি হৈ গ'ল, অতীতৰ এক মধুৰ স্মৃতি হৈ গ'ল। আজি আমি এই আনন্দ উপভোগ কৰিবলৈ নাপাওঁ, কিন্তু কি কৰিম, সৰু সৰু কণমানি মাইনাহঁতৰ লগত বাবুহঁতৰ লগত আমিও আজি ওলাই আহিলোঁ ৰ'দত বগৰী খাবলৈ। মাইনা কেইটা পাইছা? তো বগৰী বিচাৰি আছে, বুটলি আছে, গছৰ পৰা পাৰিছে। ভগাই ভগাই ল'ব লাগিব কিন্তু দেই। ৰ'দ, তামাম ৰ'দ। পাইছা নে নাই? এই বগৰীৰ তলত ইমান সোপা পৰি আছে, তোমালোকে কি নোলোৱা? কি এইবিলাক বেয়া। চাওক কিমান কেইটা বুটলিছা, চাওঁ। এইকেইটা হ'ব নেকি? আমাৰ চোন ভাগত নপৰে। আৰু কেইটামান লাগিব। কমৰাও পালা? এইটো ক'ৰ পৰা আহিছে? এইটো শ্মশানত আহিছা যে, ভয় নকৰা? ভয় নালাগে? কিয়? জমৰাত যদি ধৰে? বগৰী পাৰিলো এতিয়া। তেতিয়া আমি সেই ৰ'দত বহি 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 খামগৈ। অ মাইনা, বগৰী খাই আছা? বগৰী টেঙা নে মিঠা? বগৰী ক'ৰ পৰা আনিছা? মাকৰ পৰা বগৰী চুৰি কৰি আনিছা? কেনেকে আনিছা? নহ'লে চুৰ কৰি আনিছা? দৌৰোৱা নাই? ৰ'দত বহি বহি বগৰী খালে কেনেকুৱা লাগে? মিঠা লাগে নে নাই? এই ৰাতিপুৱাই পুৱাই ইমান ৰ'দত বহি বগৰী খাই আছা ন? তোমালোকৰ ঘৰৰ পৰা দৌৰাইছে নেকি? নহ'লে পথাৰৰ মাজত আহি বগৰী খাই আছা যে? মজা। হা, এইবিলাক সৰু কালৰ কথা পিছত ডাঙৰ হ'লে মনত থাকিবনে নাই? যেতিয়া ডাঙৰ হৈ যোৱা তেতিয়াতো এইবিলাক আৰু কৰিব নোপোৱা। এই গোটেইবিলাক একেলগত থাকিব নেকি তেতিয়া? কাৰ ঘৰ ক'ত? তোমালোকৰ ঘৰ? একদম তামাম খাই আছে, মনে মনে খাই আছে। আৰু এই ইমান দাম চাইছিলো, কিমান বগৰী আছিল, এতিয়া সি শেষ কৰি দিছে। বা, নাম কি আছিলে তাৰ? এইটো তোমাৰ নাম কি?
কি নাম কি নাম তা তোমার নাম কি তোমার হ্যাঁ নাম কি তো ফাইনালি আমার বগৰী খোৱা শেষ হৈ গ'ল এতিয়া আমি লাহে লাহে ঘৰত যামগৈ তো আৰু আপোনালোকে যদি কোনোবাই বগৰী খাবলৈ ইচ্ছা আছে তেন্তে আমাৰ লগত আহি যাওক ৰ'দত বহি বহি বগৰী খোৱাৰ আনন্দ লওক তো আজিলৈ এইখিনি আনন্দ আপোনালোকক দিলোঁ গতিকে যদি আমাৰ কণমানি মাইনাহঁতক লৈ বগৰী খোৱাটো ভাল লাগে দৃশ্যটো ভাল লাগে তেন্তে আপুনি আমাৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদেৰে চিল্ডহুড মেমৰি